সুমিৰ বিশাল ফাঁকি ফাদিলৰ পণ আৰক্ষীৰ সাংবাদিকক প্ৰশ্ন কৰা আৰক্ষীয়ে নেদেখে জিতেন কলিতা ডিব্ৰুগড় থানাত জেৰা যুৱ সাংবাদিক ইউটিউবাৰক সুমি বৰা বিশাল ফুকন আৰু তাৰ্কিক বৰাৰ কোটি কোটি টকাৰ লেনদেনৰ প্ৰসংগই সমস্যাৰ সৃষ্টি কৰিছে CID SITৰ সন্মুখত বিশাল ফুকনৰ মতে ৩৭ কোটি টকা ঘূৰাই দিবলৈ আছে বিনিয়োগকাৰীক কিন্তু আৰক্ষীৰ মতে বিশালে মিছা মাতিছে তথ্য লুকুৱাইছে সুমি বৰা বিশাল ফুকনে বহু বিনিয়োগকাৰীৰ অভিযোগ নগদ ধন দিছিল সুমি বৰা কিন্তু সুমিৰ মতে সুমিয়ে কাৰোৰে লগত লেনদেন কৰা নাই সুমিৰ আজি যিমানবোৰ সম্পত্তি আছে সকলো বিশালে উপহাৰ হিচাপে দিয়া ইফালে বিশালে কি উপহাৰ দিছে তাৰো তথ্য দিলে আৰক্ষীক সকলো কথা মিলা নাই বিমূৰত আৰক্ষী টকাবোৰৰ হিচাপ মিলা নাই ইণ্টাৰভিউ কৰাৰ নামত ধন বিনিয়োগ কৰাৰ তথ্যও দিছে সুমি বৰাই যি কাৰণত থানালৈ কথাবোৰ সুধিবলৈ মতা হ'ল যুৱ সাংবাদিক চক্ৰপাণী পৰাশৰ ইউটিউবাৰ অবয়ব ভূঞা হিমাশ্ৰী শইকীয়া দীঘলীয়া জেৰাৰ অন্তত ওলাই আহি কি ক'লে অবয়ব হিমাশ্ৰীয়ে নৰ্মেলি কথা সুধিছে কেতিয়া কৰিছিলে কিমান দীঘল আছিলে পডকাষ্টটো আৰু মানে ফাইনেন্সিয়েল কথা কিবা কৈছিলে নেকি সেইবিলাকে সুধিছে নৰ্মেলি আৰু সুমি বাই মানে কিবা কৈছিলে নেকি তেনেকুৱা ধৰণৰ কথা সেইবিলাকে নৰ্মেলি সুধিছে আৰু মানে কি কথা পাতিছিলোঁ আগত বা পাছত ইণ্টাৰভিউ সেইবিলাকে নৰ্মেলি নাই মই যোগাযোগ কৰিছিলোঁ বহুত আগৰ পৰাই তেখেতৰ লগত যোগাযোগ কৰিছিলোঁ মানে পডকাষ্ট কৰিম বুলি কৈ আছিলোঁ যিহেতু তেওঁ কালচাৰেলি বহুত এক্টিভ নাচে সেইটো বেচিছত মাতিছিলোঁ আৰু তেওঁ আহিছিলে যেতিয়া ৰাঘৱপুৰ চিনেমা চলি আছিলে সেইটো সময়তে আহিছিলে তেনেকৈ নাই সেইবিলাক নাছিলে কাৰণ মই নৰ্মেলি যেনেকৈ গেষ্টক মানে পডকাষ্ট কৰোঁ তেনেকৈ আছিলে কোনো প্ৰমোশ্যন নাছিলে নৰ্মেল ইণ্টাৰভিউ আছিলে তেওঁৰ লাইফৰ কথা পাতিছিলোঁ ট্ৰলিং বা আগৰ সেইবিলাক কথা পাতিছিলোঁ নৰ্মেল কথা আছিলে আৰু একো পইচা চইচা লোৱাৰ এইবিলাক কথা নাছিলে ইয়াতে এইকাৰণে আজি আমাক ষ্টেটমেণ্ট এটা ৰেকৰ্ড কৰিবলৈ মতা হ'ল যে কি ধৰণে পডকাষ্টবোৰ আমি কৰোঁ কিয় কৰোঁ আৰু কেনেকৈ তেওঁক বিশেষকৈ সুমি বৰাক আমি নিমন্ত্ৰণ জনাইছিলোঁ সেইবাবে মাতিলে মাতাৰ পিছত ইয়াতে ধুনীয়াকৈ সোধপোছ কৰি গোটেইখিনি কথা ষ্টেটমেণ্টত ৰেকৰ্ড কৰিলে ৰেকৰ্ড কৰাৰ পিছত বেছি দেৰি দীঘলীয়া কথা নহ'ল চুটি কথাই হ'ল তেওঁলোকে ফৰ্মেলি কথাখিনি খালি ৰাখিলে আমাৰ 1 ঘণ্টীয়া পডকাষ্টত এবাৰো তেওঁ বিশাল ফুকনৰ নামটো লোৱা নাছিল কিন্তু তেওঁ যি ইণ্টাৰভিউ ৰিচেণ্টলি দিলে তাতে অকল বিশাল ফুকনৰে নাম লৈছে সেই দুটা সত্য আমি দেখোঁ যে কোনটো সত্য আমি নাজানো সেইটো আচৰিত লাগিছে কাৰণ ৰাজীৱ বৰা মই আজি সুধিলোঁ ধৰিলে নে কৈছে নাই আজিও পলাতক তাৰপিছত আমি আহি ইয়াতে এতিয়া ষ্টেটমেণ্ট দিবলগীয়া হৈ আছে এটা এনেকুৱা ইণ্টাৰভিউৰ কাৰণে যোনটো ছ'চিয়েল মিডিয়াত আছে আৰু এনেকুৱা নহয় যে ডিলিট কৰিছে কিন্তু সৰুৰ পৰা সৰু ডিটেইলছ চাই থাকোঁতে ডাঙৰ পৰা ডাঙৰ ডিটেইলছে আজিলৈকে পলাতক হৈ আছে সুমি বৰাই 10 দিন ধৰি পলাতক হৈ আছিল কেমেৰাৰ আগত কৈ দিলে যে ডিব্ৰুগড়তে তেওঁ লুকাই আছে তাৰ পিছতো ধৰিব নোৱাৰিলে এতিয়া আচৰিতটো ময়ো আপোনালোক যিমান হতভম্ব হৈছে আচৰিত হৈছে ময়ো ইমানে আচৰিত হৈছোঁ যুৱ সাংবাদিক চক্ৰপাণী পৰাশৰক চলালে প্ৰায় 1.5 ঘণ্টা জেৰা পিছে হলাগছত বাগী কোঠাৰ মৰাত উস্তাদ অসম আৰক্ষীয়ে আজিলৈকে সাহস কৰিব নোৱাৰিলে সুমি বৰা আৰু তাৰ্কিক বৰাক আশ্ৰয় দিয়া এইজন বিতৰ্কিত ব্যৱসায়ী জিতেন কলিতাক এবাৰ সোধা পোছা কৰিবলৈ এইজন জিতেন কলিতাই সুমি তাৰ্কিকক নিজৰ ৰিজৰ্টত আত্মগোপন কৰাৰ সুবিধা কৰি দিছিল এইজন জিতেন কলিতাই নিজৰ ঘৰত সোমোৱাই ৰাখিছিল সুমি তাৰ্কিকক এইজন জিতেন কলিতাই বিশাল পৰিমাণৰ ধনৰ বিনিময়ত আত্মগোপন কৰাত সহায় কৰাৰ অভিযোগ আকাশে বতাহে তাৰ পাছতো এবাৰো জিতেন কলিতাক সোধা পোছা কৰাৰ প্ৰয়োজন কিয় অনুভৱ কৰা নাই SITয়ে সেয়া প্ৰয়োজন নাই নেকি জিতেন কলিতাৰ ৰিজৰ্টত কোন গৈছিল জিতেন কলিতাৰ ঘৰৰ CC কেমেৰা কিয় পৰীক্ষা নকৰিলে তাতো কিবা তথ্য পোৱাৰ সম্ভাৱনা থাকিব পাৰে পিছে কিয় আৰক্ষী মৌন সেয়াহে ৰহস্য আশা কৰোঁ সময় থাকোঁতেই আৰক্ষীয়ে নিজৰ ভুল শুধৰাই ল'ব